নমস্কাৰ বন্ধুসকল, আজি মই ৰাতিৰ ব্লগটো আৰম্ভ কৰি দিলোঁ। তাকে ভাবিছোঁ চাগে ন, ৰাতি কি কৰে, ৰাতি ক'ত যায়। মই ডিউটিলৈ বুলি ওলাই আহিছোঁ। এতিয়া ৰাতি 11টা বাজিছে। ইয়াত গুৱাহাটীত দেখিছানে, মানুহ ভিৰ। এতিয়া মানুহ আছে, দোকান চোকান খোলাই আছে। মানুহ হৈ জন্ম লৈছোঁ যেতিয়া কিবা এটা কৰি এইটো খাবই লাগিব ন। চ' কামৰ সূত্ৰে ওলাই আহিছোঁ। আজিকালিচোন ধেৰ পঢ়ি শুনি একো লাভেই নাইকিয়া হৈছে। কি কৰিবা, চাকৰি নাই। চাকৰি থাকোঁতে ধেৰ আছে, কিন্তু আজিকালি পইচা দিলে চাকৰি পায়। পঢ়ি শুনি লাভ নাই বুলি কৈছোঁ, কিন্তু আপোনালোকক নপঢ়িবলৈ কোৱা নাই কিন্তু দেই। পেডেল মাৰি মাৰি গৈ আছোঁ মই এতিয়া বৰ্তমান। পেডেল মানে ভৰি মৰা পেডেলখন নহয় দেই, চাইকেল নহয় কিন্তু। মোৰ ভৰিহে মাৰি আছোঁ। এতিয়া শিৱৰাত্ৰি পেণ্ডেল 6 মাইলত। আহি থাকোঁতে ভাবিলোঁ কিবা এটা খাই লওঁ। কি খাম ভাবি থাকোঁতে ভাবিলোঁ বাৰু, আলু চপ খাই ল'লোঁ। আলু চপ ডিউটিলৈ বুলি আহি ডিউটি জেগাই পোৱাহি নাই। গৈ আছোঁ খোজকাঢ়ি। জেগাডোখৰ কিছুমানৰ চিনাকি লাগিছে নি বাৰু? এতিয়া বৰ্তমান 3:30 হৈছে। মই ডিউটি কৰি আহি আছোঁ। ৰাস্তাত চাওকচোন, কোনো মানুহে নাই। চব নিজান। এইডোখৰ যদি কিবা এটা ওলাই যায়, কিবা এটা গম পাইছে ন, কিবা কথা কৈছোঁ। ওলাই গ'লে কি কৰিব বাৰু? এতিয়া ৰুম গৈ অলপ কাপোৰ ধুবগৈ লাগিব। কাপোৰ অলপ তিয়াই থৈ আহিছিলোঁ, আহোঁতে কাপোৰ ধুবগৈ লাগিব। আৰু ভোকো লাগিছে, আহোঁতে আজি ভাতো খাই নাহিলোঁ। চ' কিবা এটা বনাবগৈ লাগিব। মেগী আছে, মেগী বনাই খাব লাগিব। ৰুম পাইছোঁহি আৰু, বেছিটো নাই। ৰুম পাইছোঁহি আৰু মোৰ ৰুমৰ মুখৰ আগতে এয়া শিৱ মন্দিৰ আছে। শিৱ মন্দিৰত আপোনাৰ পাতিছে শিৱৰাত্ৰি। 26 তাৰিখে শিৱৰাত্ৰি আছে, দেখিছা ন? 26 তাৰিখে নাগাৰা নাম আহিব। এইখন চাই লওক। আৰু আপোনালোক সকলো আহিব দেই। পিছত নেমাতিলোঁ বুলি নক'ব আকৌ। এয়া শিৱ মন্দিৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। পূৰা ৰেডি। আৰু এইফালে মোৰ ৰুমটো পাই গ'লোহি। ৰুমৰ গলি এইটো মোৰ। আজি মানে মই ৰুমৰ চাবি নানিলোঁ। মই গেটৰ চাবি নানিলোঁ। চ' মই এতিয়া পাৰ হ'ব লাগিব ওপৰেদি। বুজিছেনে? ওপৰেদি পাৰ হৈ যাব লাগিব। ৰ'ব দেই, পাৰ হৈ লওঁ। বৰ্তমান ৰুম আহি পাই গ'লোহি। চাবি খুলিব লাগে, চাবি। লাইট জ্বলি গ'ল। এতিয়া ডিউটি কৰি বেলেগ কাম কৰিব মনে নাযায়, শুবলৈ মন যায়, কিন্তু কি কৰিম, কামটো কৰিব লাগিব ন। এইয়া দাঁত ব্ৰাছো কৰিব লাগিব, মেগী বনাব লাগিব, কাপোৰ ধুব লাগিব, চব কৰিব লাগিব। খাব লাগিব মেগী। এই ৰাতিখন বেছি ডাঙৰকৈ চিঞৰিব নোৱাৰি ন, চ' লাহে লাহে চিঞৰি আছোঁ আৰু। কেইটামান আছে, তাকে ধুবগৈ লাগিব। এই ৰাতি 3:30 বজাত 4টা বজাত কোনে কাপোৰ ধুৱে বাৰু? আপোনালোক কোনোবাই ধুৱে নেকি? কমেণ্ট কৰি জনাবচোন। ধুই লওঁগৈ দেই কাপোৰকেইটা। ফাইনেলি কাপোৰ দুডাল ধুই দিলোঁ। এডাল আৰু সেইডাল এডাল ধুই দিলোঁ দেই। আৰু মোৰ কাপোৰ ধোৱা হৈ গ'ল। ফাইনেলি কাপোৰ ধুলোঁ বুলি কোনে কয় বাৰু?
সেইটো ময়ে কওঁ, গম পাইছেনে? এতিয়া মেগী বনাই লওঁ ন, ভোকটো লাগিছে, কিবা এটা খাব লাগিব। কি খাম? মেগী ৰ'ব, মেগী বনাই লওঁ, তাৰপিছত মই লগ পাই আছোঁ দেই। বাই বাই। বাই বাই বুলি কোৱাৰ কাৰণে গুচি গ'ল নেকি আপোনালোক? নাযাব, ৰ'ব, মেগী হৈ গ'ল, আপোনালোক খাই লওক, ময়ো খাই লওঁ নে কি কয়? মেগী খাব নেকি? কওক, কোনে কোনে খাব? এয়া মেগী হৈ গ'ল, মেগী বৰ্তমান গৰম হৈ আছে, খাওঁ লাহেকৈ। আপোনালোকে ভাবিছে নেকি আকৌ দাঁত ব্ৰাছ নকৰাকৈ খাই দিলে বুলি? আপোনালোকক কোৱাহে নাই, মই মনে মনে দাঁত ব্ৰাছ কৰি ল'লোঁ, গম পাইছে? এতিয়া খাই লওঁ নে কি কয়? গৰম হৈ আছে, অলপ লাহে লাহে খাব লাগিব ন। কি জীৱন! এই ৰাতিপুৱা 4টাতে খাবলগীয়া হৈ গৈছে মেগী। আৰু মোৰ ষ্টিল বডিটো দেখি পিনি ভাবিছে নেকি আৰু এইটো কি বডি উলিয়াই ভিডিঅ' বনাইছে বুলি? এইবোৰ নাভাবিব দেই। ৰ'ব, মই খাই লওঁ। ফাইনেলি মোৰ খোৱাও হৈ গ'ল, এতিয়া অলপ শুব লাগিব মানে বেছি টাইম শুব নাপাওঁ। মোৰ আজি লগৰ এটা কথা আছে, লগৰ এটা আহিব আৰু লগৰ এটা বাপেক আহিব, কিবা বাপেকৰ গাটো বেয়া বোলে, চ' দেখাব আহিব ইয়াতে গুৱাহাটীতে। তাক আনিব যাব লাগিব খানাপাৰাৰ পৰা। এতিয়াতো 4টা বাজিলেই চাগে, তেহেঁতি ফোন কৰা নাই এতিয়ালৈকে। তেহেঁতি যোৰাবাট পালেহি ফোন কৰিম বুলি কৈছে, 5টা বজাত পাই যাবহি চাগে। চ' বেছি টাইম শুব নাপাওঁ, তেওঁ অলপ বাগৰি লওঁ। ভিডিঅ'টো চাগে বহুত দীঘল হৈ যাব, চ' এইটো ভিডিঅ' ইয়াতে সামৰিম। আৰু নেক্সট ভিডিঅ'টো আপোনালোকৰ নেক্সট পাৰ্টত দেখা পাব ৰাতিপুৱা। লগতো লগ পাম, ক'ত যাম, কি কৰিম। চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো নতুন হৈ আছে, চ' আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকে সহায় কৰিলেহে মই আগুৱাই যাব পাৰিম। আপোনালোকৰ সহায় অতিকৈ প্ৰয়োজন, গতিকে আপোনালোকে সহায় কৰক। ধন্যবাদ।